হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ ফায়াৰবলৰ ওপৰত। আমাৰ ঘৰত জুই লাগিলে বা বিভিন্ন ধৰণৰ তেনেকুৱা জুই লগাৰ দৰে কাণ্ড সংঘটিত হ'লে আমি প্ৰায় পানী ব্যৱহাৰ কৰোঁ। কিন্তু বৰ্তমান আমাৰ বজাৰত এনেকুৱা এটা বল পোৱা গৈছে, আমাৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে যাৰ সহায়ত আমি সহজেই জুই নুমুৱাব পাৰোঁ। হয়, এটা বলৰ সহায়ত আমি জুই নুমুৱাব পাৰোঁ। এই বলটোৱে হৈছে ফায়াৰবল। এই বলটো আপোনালোকে ফ্লিপকাৰ্টত লাভ কৰিব 1200 টকাৰ পৰা 1500 টকাৰ ভিতৰত। আৰু সঁচাকৈ এটা বহুত দৰকাৰী বল, যিটো বল আমাৰ প্ৰত্যেকৰ ঘৰতে এটা থকাটো প্ৰয়োজন। কিয়নো কিবা কাৰণত যদি আমাৰ ঘৰত জুই লাগে, তেনে ক্ষেত্ৰত আমি এই বলটোৰ সহায়ত জুই সহজে নুমুৱাব পাৰিম। এই বলটো কিদৰে আপোনালোকে ফ্লিপকাৰ্টত কিনিব পাৰিব, মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু এই বলটোত আপোনালোকে 5 বছৰ ৱাৰেণ্টি লাভ কৰিব। এতিয়া যি কি নহওক, এই বলটোৰ সহায়ত আপোনালোকে সহজেই জুই নুমুৱাব পাৰিব। আৰু আপোনালোকে ধৰক জুই জ্বলিব পৰা বিভিন্ন আমাৰ ঘৰত এৰিয়া থাকে, ধৰক গেছৰ চিলিণ্ডাৰ বা ঘৰৰ এনেকুৱা ধৰণৰ কিছুমান অঞ্চল আছে যিবিলাকত আমি সহজে ভাবোঁ যে এইটুকুৰা আমাৰ জুই জ্বলাৰ সম্ভাৱনা থাকে। তেনে ঠাইত এই বলটো ৰাখি আমি সহজে এই দুৰ্ঘটনাৰ পৰা মুক্তি লাভ কৰিব পাৰিম। আৰু এটা কথা হ'ল যে এই বলটোত যদি জুই লাগে, এই বলটো যদি যি ঠাইত আমি থওঁ তাত যদি জুইৰ সংস্পৰ্শলৈ আহে, তেতিয়া এই বলটো অট'মেটিক ফুটি যায়, তাৰ ফলত জুইকুৰা নুমাই যায়। আৰু এই বলটোৰ বিষয়ে আপোনালোকে আৰু সবিশেষ জ্ঞান লাভ কৰিবলৈ আৰু বিভিন্ন ধৰণৰ ইণ্টাৰনেটত চাব পাৰে। আশা কৰোঁ আপোনালোকে এই বলটো ব্যৱহাৰ কৰি লাভৱান হ'ব। ধন্যবাদ।